এইকেইটা কি বস্তু বাৰু আপোনালোকে ধৰিব পাৰিছেনে? এইকেইটা হ'ল থেকেৰা। আজি যিহেতু গৰু বিহু আৰু গৰু বিহুত হালধি, থেকেৰা, বেঙেনা আৰু জাতিলাও এনেকৈ মিক্স কৰি চাটবাৰী বনোৱা হয় আৰু লাষ্টত তাহাঁতক সেয়াৰে গাত দি পেলাই কিবাকিবি কোৱা হয় আৰু দেউতাই সেয়া ৰাতিপুৱা বনাই আছে আৰু লগতে আছিলোঁ ময়ো দেউতাক সহায় কৰি দিছিলোঁ আৰু এইফালে আমাৰ গৰু দুজনী আপোনালোকে দেখিছে আৰু এয়া তাহাঁতক নতুন ৰছী দিব লাগিব আৰু কণবিলাহী আৰু মৰাপাতৰ শাক যিহেতু ৰাতি 100 এবিধ শাক খোৱা হয় আৰু তাৰে প্ৰস্তুতি আৰু এইফালে মাহ হালধি ৰছী আৰু সেয়া চাটবাৰী গৰুক নোৱাব ধোৱাবৰ কাৰণে সেইখিনি প্ৰয়োজনীয় হয় আৰু আপোনালোকক দেখুৱাই দিছোঁ মোৰ ভিডিঅ'টোৰ যোগেৰে। আৰু আজি যিহেতু গৰু বিহু আৰু তাহাঁতক নোৱাই ধুৱাই গোসাঁই ঘৰত প্ৰসাদ দিয়া হয়, আমি প্ৰসাদ খালোঁ। প্ৰসাদ খাই মেলি লৈ আকৌ দুপৰীয়া কি খাওঁ তাক দেখুৱাই দিছোঁ আপোনালোকক। দেউতাই এয়া খাই আছে, মায়ে দি আছে জলপান আৰু লগতে লুচি দাইল। এনেকৈ আমি বিহুৰ দিনা খাওঁ। এয়া আমাৰ জলপান আৰু লগতে লুচি দাইল। আপোনালোকে বিহুৰ দিনা এনেদৰে কি খায় প্লিজ জনাবচোন, আমি এনেদৰেই খাওঁ।